নমস্কাৰ সকলোকে ক'ব নোৱাৰা কথাবোৰৰ আন এটা খণ্ডলৈ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বতৰটো অলপ বৰষুণ, ভাল লাগে বৰষুণৰ বতৰ অলপ ভুটীয়া ষ্টৰি শুনিবৰ কাৰণে। আপোনালোকে কেনেকৈ পাই ক'বচোন? মইতো পাৰ্চনেলি বহুত ভাল পাওঁ, মানে বহুত। ভুটীয়া ষ্টৰিটো শুনি মানে বহুতেই ভাল, ভয় লাগে কিন্তু শুনি ভাল লাগে। তো সেইকাৰণে ভাবিলোঁ আজি অলপ ভূতৰ ষ্টৰি লৈ আহোঁ। এই এক্সপিৰিয়েঞ্চটো আমাৰ লগতে হৈছে, আমিয়ে ফেচ কৰিছোঁ। মই নহয়, মোৰ পাৰ্টনাৰে, মোৰো আছে ফেচ কৰা। আপোনালোক যদি লাগে ক'ব, মই আনিম। আজি তাৰটো আনিছোঁ। বোলক আৰম্ভ কৰোঁ। এইটো আপোনালোকৰ 2021ৰ কথা হয়, মাৰ্চ মাহৰ। এইটো আমাৰ বহুত অসমৰ নহয়, গুৱাহাটীৰ অসমৰ আমাৰ বহুত জনা হস্পিটেল এখনৰ কথা হয়। তাৰ আইতাকৰ বেমাৰ আছিলে, মানে হাৰ্টৰ ব্লকেজ আছিলে, তো সেইকাৰণে এডমিট কৰিছে হস্পিটেলত। তাৰপিছত ৰিলিজ দিব, বাট এণ্ডস্কপি দিব, মানে এণ্ডস্কপিৰ কাৰণে কৈছিল তো, আৰু সেইটো বিল্ডিঙৰ পৰা নেক্সট এটা বিল্ডিঙত শ্বিফ্ট কৰিছে, তাতে আইচিউত আইতাকক এডমিট কৰিছে। তাৰপিছত মানে কৈছে কি অবজাৰ্ভেণ্ট থাকিব লাগিব, অবজাৰ্ভেশ্যনৰ কাৰণে সিহঁতে ৰুম লৈছে, এটা ৰুমে লৈছে, তাতে আছে মানে। আৰু তাৰপিছত সিও মানে এনেকুৱা একো তাৰ ফিল নহয় হা, সি মানে ভয়ো নকৰে, একো নকৰে। তো সি এইবোৰ কথা বেছি বিশ্বাস নকৰে এইবোৰ কথা। তো সিদিনা কি হৈছে মানে, যিহেতু বহুত ৰিপৰ্ট আনা নিয়া কৰিছে, বহুত মেডিচিন আনা নিয়া কৰি আছে, ৰাতি 11:40 আৰু ক'লে কি মেডিচিন লাগে। তো ফাৰ্মাচীটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰত, গ'ল গ্ৰাউণ্ড ফ্ল'ৰত। আৰু যিহেতু 11:40 12টামানৰ কথা, ইমান মানুহ নাথাকে হস্পিটেলত, চব নিজৰ ৰুমতে থাকে বাৰু। তো তেনেকৈ মানে আহিছে সি হস্পিটেলত মেডিচিন ল'বৰ কাৰণে, আৰু তলত ফাৰ্মাচীত কোনো মানুহ নাই, লাইটটো টিপিছ থাপাছ কৰি আছে, ইফালে লাইটৰ পোহৰ বহুত কম, মানে বহুতে কম। আৰু তো তাৰো মানে ইমান এটা ভাল ফিল হোৱা নাই। আমাৰ আহে ন, যেতিয়া নিগেটিভ এনাৰ্জি যেতিয়া ছাইডত থাকে, আমি ফিল যেতিয়া কৰোঁ, আমাক এনেকুৱা লাগে কি কিবা এটা আছে, এনেকুৱা ফিল হয় ন। তো তাৰো মানে সেইটো অলপ ফিল আহিছে, অলপ চিল টাইপ ফিল আহিছে। তাৰপিছত কি হৈছে, সি গৈছে, আৰু ৰাস্তাটো মানে যোনটো ফাৰ্মাচীলৈ যোৱা ন, বহুত চুনচান টাইপৰ আৰু বহুত দীঘল ৰাস্তা হয়। তো সি গৈছে, তাৰপিছত তাৰ মানে পটককৈ ফিল হৈছে কি তাৰ ছাইডত কোনোবাই মানে তাৰ লগত একেলগে খোজকাঢ়ি আছে। বাৰু ইমান এটা গুৰুত্ব দিয়া নাই সি যিহেতু ভয় নকৰে, সি কৈছোঁ ন, মানে সি ইমান এটা গুৰুত্ব দিয়া নাই। সি হস্পিটেল মানে ফাৰ্মাচীৰ পৰা মেডিচিনটো লৈছে আৰু ৰুমত আহিছে। তাৰপিছত ৰুমত আহি পাইছে 12:30 এনেকৈ হৈছে, আৰু ডিনাৰ চিনাৰ কৰি সিহঁতে শুব ওলাইছে। তাৰপিছত ৰাতি আপোনালোকৰ 3টামানৰ কথা সি শুই আছে, ধুনীয়াকৈ শুই আছে। সি মানে পটককৈ তাৰ ফিল হৈছে, মানে পটককৈ চাউণ্ড পাইছে, সি শুই আছে ন, পটককৈ চাউণ্ড পাইছে, তাৰ ওচৰত বহুত মাইকী মানুহ, সৰু ল'ৰা মানে দৌৰি আছে, কান্দি আছে, চিঞৰি আছে, কিবা কিবি কৈ আছে, মানে তাৰ এনেকুৱা ফিল হৈছে। তো ফাৰ্ষ্ট সি চকু মুজিল, মানে খুলিল, আৰু তো পটককৈ একো চাউণ্ড নাই, চব নৰ্মেল, এক টোপাও একো নাই, লাইট চাইট অফ আছে, জাষ্ট বাহিৰৰ অলপ লাইট আহি আছে। তাৰপিছত আৰু সি ভাবিছে সপোন হয়, আৰু নৰ্মেলি শুই গৈছে। আৰু তাৰপিছত নেক্সট টাইম আৰু কি হৈছে, ছেইম চকু মুজে 10 মিনিট গৈছে, ছেইম চাউণ্ড, ছেইম শব্দ, মানে ছেইম বাচ্ছা দৌৰি আছে, বাচ্ছা কান্দি আছে, কিবা কিবি নন ষ্টপ, মানে এনেকুৱা এটা পূৰা বহুত হাল্লা মানে পৰিৱেশ এটা। তাৰপিছত সি আৰু উঠি বহিছে, দেউতাক কৈছে, দেউতা তুমি পাইছা এনেকুৱা শব্দ? আৰু যিহেতু দেউতাক টোপনিত আছে ন, ইমান এটা গুৰুত্ব দিয়া নাই, আৰু কৈছে কি একো নহয়, তই শুই থাক, তোৰ এনে ভাৱ হৈছে কিবা। তো দেউতাকো শুই গ'ল, তাক শুব কৈ পিনে। সি ষ্টিল ভাবিছে কি তাৰ কিবা এটা ভাৱ হৈছে, সপোন হৈছে, সি আৰু শুই গৈছে। এতিয়া মানে টোপনি অহা নাই হা, সি মানুহটো টোপনি একদম অহা নাই। সি 10 মিনিটমান এনে চকুটো মুজিছে, জাষ্ট সি চকু মুজাৰ লগে লগে দেখিছে বগা কাপোৰ পিন্ধি বহুত মাইকী মানুহ আৰু সৰু বাচ্ছা তাৰ মুখৰ আগত থিয় হৈছে, আৰু তাক কিবা কিবি কৈ আছে, মানে একদম কিবা মুখ মেলি মেলি কিবি কৈ আছে। তাৰ মানে পূৰা দেখিছে চিনটো, সি টোপনি মানুহত নাইয়ে, বাট খালি চকু মুজা আছে। লগালগ সি মানে উচুপ খাই উঠি পিনে বহিছে, চাইছে চবফালে, একো নাই, চব নৰ্মেল, চব ঠিক, একোৱে নাই। তাৰপিছত সি হাফ এন আৱাৰমান ফোনটো টিপিছে, ফেচবুক স্ক্ৰল কৰিছে, হনুমান চালিচা লগাইছে, হনুমান মানে, আৰু তাৰ এনেকুৱা ফিল হৈছে কি মানে একদম পৰিৱেশটো অলপ গধুৰ টাইপ ফিল হৈছে, আৰু বহুত কিবি মানে স্মেল পাইছে, আৰু বহুত বেয়া স্মেল পাইছে। তাৰপিছত তাৰ মানে নিজৰ ফিল হৈছে কিবা এটা আছে, মানে সি ভাবিছে কি এইটো মানে একদম ভাল ঘটনা হোৱা নাই, কিবা এটা হৈ আছে। সি হনুমান চালিচা মানে যিমান পাৰে সিমান মাতি আছে। তাৰ পিছত একদম মানে পৰিৱেশটো লাইট হৈছে, একদম চবখিনি নৰ্মেল লাগিছে তাৰ। তাৰপিছত সি শুইছে, একদম ৰাতিপুৱা সাৰি পাইছে। আৰু তো মোক আহি পিনে কৈছে কথাবোৰ, আৰু আমি জানোৱে হস্পিটেল বুলি ক'লে আৰু অলপ লাগে, এনেকুৱা থাকে, বহুতখিনি থাকে, অলপ ফিল হয়ো। আৰু তাৰ পিছত সি আৰু এনেকুৱা দেখিছে, মানে ছেইম হস্পিটেলতে সেই ৰাতি মানে 11টামান ওলাই গৈছিল সি। ওলাই যাওঁতে সি দেখিছে কি ওপৰত ছোৱালী এটা থিয় হৈ আছে, ছোৱালীটো তলত জাপ মাৰ দেখিছে, কিন্তু ছোৱালীটো নাই তলত।
তাৰপিছত ওচৰৰ মানুহটোও কৈছে, ওচৰৰ মানুহটো একো দেখা নাই, বাট সি দেখিছে এইটো যে ওপৰৰ পৰা ছোৱালীটো জাপ মাৰিছে, তলত পৰা নাই ছোৱালীটো, বাট একো নাই তাতে। বাৰু কেনেকুৱা লাগিল ক'ব আপোনালোকে। যদি এনেকুৱা ষ্টৰি আপোনালোকৰো আছে আমাক দিব, আমি বহুত ভাল পাওঁ। মানে মই পাৰ্চনেলি বহুত ভাল পাওঁ এনেকুৱা ষ্টৰি কৈ শুনি বেলেগৰ পৰা, মানে গম পাই এটা মানে এক্সাইটমেণ্ট থাকে ন যে এনেকুৱা ষ্টৰিবোৰ আছে, বা মানে বহুতে কয় কি এইটো নাই, বাট মোৰ ফিল হয় যে আছে। যদি নিগেটিভ আছে পজিটিভ আছে, পজিটিভ আছে নিগেটিভ আছে, সেইটো আৰু জানা শুনা কথা। বাট আমি যেতিয়ালৈ নিগেটিভ এনাৰ্জিটোক আমাৰ ওপৰত ভাৰী হ'ব নিদিওঁ, আমাৰ ওপৰত কোনোদিন ভাৰী হ'ব নোৱাৰে। তো আপোনালোকৰ যদি আছে এনেকুৱা কিবা ষ্টৰি থ্ৰিলিং, ভয় লগা কিবা ফেচ কৰিছে, আপোনালোকে আমাক জনাব। আমাৰ ফেচবুক আইডিটো দিব, নহ'লে বা আমাৰ যোনটো ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত দিয়ে দিম, তাতে দি দিব। অ'কে বাই, আজিলৈ আহিছোঁ।